আপুনি তেওঁক অলপমান বেছিকৈ গুৰুত্ব দিয়ে। আপুনি তেওঁৰ পৰা গুৰুত্বও বিচাৰে। কিন্তু সেইখিনি পোৱাত ব্যৰ্থ হয়। প্ৰতিটো উশাহত আপুনি অনুভৱ কৰে তেওঁৰ উপস্থিতি। তেওঁ তেনেকুৱা একোৱেই অনুভৱ নহয়। প্ৰায় সকলো সময়তে আপুনি তেওঁক সময় দিব বিচাৰে। তেওঁ আপোনালৈ সময় নহয়। মেছেজ অথবা ফোন এটা অহাৰ আশাত আপুনি বাৰে বাৰে মোবাইল চায়। তেওঁ ব্যস্ততাৰ অজুহাততেই আঁতৰি ৰয়। তেওঁৰ মেছেজ আহিলে ছেকেণ্ডৰ ভিতৰতেই আপুনি ৰিপ্লাই কৰে। কিন্তু আপোনাৰ মেছেজটো চাবলৈ তেওঁ আহৰি নহয়। দিনটোত অহা হাজাৰ ফোন কলৰ ভিতৰত আপুনি তেওঁৰ ফোনটোলৈকে আগ্ৰহেৰে ৰয়। তেওঁৰ আপোনালৈ সময় নহয়। বাৰে বাৰে আপুনি দি ৰখা মেছেজটো পঢ়িলে নে নাই জানিবলৈ আপুনি মোবাইলটো হাতত লয়। কিন্তু তেওঁ অনলাইন থাকিও আপোনাক ৰিপ্লাই নকৰে। তেওঁ ৰিপ্লাই দিবলৈ আগ্ৰহী নহয়। ফেচবুক, হোৱাটছএপ, ক্লাব হাউচ অথবা ষ্টাৰ মেকাৰত তেওঁ ব্যস্ত থাকে। তথাপি আপোনাৰ তেওঁলৈ থকা হেঁপাহবোৰ তেওঁৰ অনুভৱ নহয়। তেওঁৰ কেতিয়াবা ইচ্ছা হ'লেহে আপোনাৰ খবৰ লয় আৰু আপুনি সেইখিনিকে সুঁৱৰি সঘনাই তেওঁৰ খবৰ ল'বলৈ উৎসাহিত হয়। ফোনত কথা পতাৰ সময়ত অথবা মেছেজ কৰাৰ সময়ত আপোনাৰ শব্দবোৰ যেন শেষেই নহয়। কিন্তু তেওঁৰ উত্তৰ মাথো হ'ব, ঠিক আছে। অ'কে এনেধৰণৰ হয়। মোবাইলত চাৰ্জ নাথাকিলেও আপুনি চাৰ্জ লগায়ো থিয় হৈ ৰয়। তেওঁৰ কিন্তু চাৰ্জ নথকাটোৱে এটা কথা নপতাৰ অজুহাত হৈ ৰয়। তেওঁ আপোনাক কেতিয়াবা খং কৰি গালি দিলেও আপুনি সকলোবোৰ সহিবলৈ ৰাজী হয়। কিন্তু তেওঁক আপুনি হেঁপাহেৰে কৰা আবদাৰখিনিও যেন বিৰক্তৰ হৈ ৰয়। তেওঁৰ মন বেয়া বুলি জানি আপোনাৰ মনটো কলীয়া মেঘে ঢকা জোন যেন হয়। কিন্তু আপোনাৰ মন বেয়া হোৱাৰ খবৰ তেওঁৰ দৃষ্টিগোচৰেই নহয়। তেওঁৰ পৰা আজি মোৰ হাতখন অকণমান কাটিলে বুলি শুনিয়েই আপোনাৰ কলিজাৰ ধপধপনি বাঢ়ে। তেওঁৰ অৱহেলাই আপোনাৰ কলিজা থকা সৰকা কৰাৰ উমান কিন্তু তেওঁৰ অনুভৱেই নহয়। আপুনি হেঁপাহত তেওঁক তোমাৰ ফোন মেছেজ এটা পোৱাৰ আশাত ৰৈ আছোঁ বুলি কয়। উত্তৰত ইমান ৰৈ থকাৰ প্ৰয়োজন নাই বুলি শুনি আপোনাৰ হৃদয়ে হাহাকাৰ কৰাৰ উমান কিন্তু তেওঁৰ নহয়। এনেদৰেই আৰু বহুতো ঘটনাই দূৰত্ব বঢ়ায় দুয়োৰে মাজত আৰু আপুনিহে ক্ষত বিক্ষত হয়। তেওঁৰ কিন্তু একোৱেই অনুভৱ নহয়। ধন্যবাদ।